দেখা পাইছে গোটেই ডিলাৰ একদম জ্বলি আদায় একদম প্ৰথমৰ পৰা দেখাই আছোঁ একদম প্ৰথম ফটালিটো গোটেইটো ইয়াত জ্বলি আছে আৰু মোলৈ ফোন কৰিলত মই হঠাতে গ'লোঁ লগতে ফোন কৰিলে যে এনেকৈ জুই লাগিছে আৰু প্ৰায় জুই নুমুৱা গাড়ী পানী আদায় হৈ গ'ল এতিয়া আকৌ এখন আহিছে এখন তথাপিও জুই নুমুৱাব পৰাই নাই ইখনৰ পিছত এতিয়ালৈকে 4-5খন আহিলে ইখনৰ এতিয়া পানী আদায় হ'ল আকৌ এখন আহিছে এখনো এতিয়া আকৌ পানী মাৰিব গাড়ী বহুত আছিলে উলিয়াই আছে এতিয়া উলিয়াই 5খন গাড়ী নতুন 5খন গাড়ী ভিতৰতে জ্বলি গ'ল ইয়াত দেখিছে আপোনালোকে জুই কেনেকৈ জ্বলি আছে গোটেই ভিতৰত যি আছে চব জ্বলি আদায় একো ধৰিব পৰা নগ'ল একো বস্তু তেনেকৈ ওলাব পৰা নোৱাৰিলে কেইটামান উলিয়াইছে ইয়াত দেখিছে পুৰা জুই জ্বলি আছে প্ৰায় মই গম পাইছোঁ পুৰা 11:10 গম পালোঁ ফোন কৰিলে আৰু মই 11:10 ভিডিঅ' কৰিছিলোঁ তাৰ আগৰ পৰা জ্বলি আছে প্ৰায় 9টামান বজাৰ পৰা জুই লাগিছে বুলি শুনিছোঁ আৰু কাৰেণ্টৰ ৱাৰ শ্বৰ্ট কৰিয়ে সেইটো জুইটো লাগিল বুলি জানিব পৰা গৈছে আৰু গোটেই গাঁৱৰ মানুহ আহিছে আৰু ডিলাৰত যিমানখিনি কাম কৰা আছিলে মানুহ এইখিনিও চব আহিছে এতিয়ালৈকে 3খন ফায়াৰ ব্ৰিগেড আহিলে আৰু এখন আহি আছে ইয়াত দেখিছে পুৰা জুই জ্বলি আছে এতিয়া জুই নুমাব পৰা নাই 3-4খন গাড়ী আহি নুমাব পৰা নাই নিশ্চয় 11খন গাড়ীয়ে পানী আনিয়ে আছে পাইবোৰ বস্তু উলিয়াই আছে আৰু এইফালে পুৰা জ্বলি দেখিছে ভিতৰত পুৰা জ্বলি আছে এইফালে পুৰা বস্তু উলিয়াই আছে আৰু ওপৰত দেখিছে পুৰা ধোঁৱা একদম ওলাই গৈ আছে ভিতৰত পুৰা জুই জ্বলি আছে প্ৰায় আধা ঘণ্টা বেছি হৈ গ'ল আমি আহি পোৱা আধা ঘণ্টা আগৰ পৰা জ্বলি আছে তাৰ আগত কিমান এনেকুৱা জ্বলিছে আমি নাজানো কিন্তু এতিয়া আমি আহি পোৱা আধা ঘণ্টা হৈ গ'ল আধা ঘণ্টা নন ষ্টপ জ্বলি আছে এতিয়ালৈকে 4খন জ্বলিবগৈ আহিলে কিন্তু তথাপিও নুমাব পৰাই নাই মোবিলবিলাক মানে পানী থাকে মানে বেছিকৈ যাব ইমানে পানী মাৰিছে সিমানে বেছিকৈ জ্বলিছে পুৰা ভয় জ্বলি আছে এইডোখৰতে মোবিলৰ ফিল্টাৰ আছিলে ইয়াৰ পৰা দিলেহে তাৰপিছত গোটেই মোবিলৰ ফিল্টাৰটো এইডোখৰতে আছিলে জ্বলি আছে যিমানে পানী মাৰিছে এতিয়া দেখিছে পুৰা পানী মাৰি আছে আৰু পুৰা ভৰভৰকৈ বেছিকৈ জুই লাগিছে যিমানে পানী মাৰিছে সিমানে বেছিকৈ জুই ডাঙৰ হৈ গৈছে দেখি আছে আৰু এতিয়া আধা ঘণ্টা বেছি হ'ব হ'ল তথাপিও জুই নুমাব পৰা নাই জুইটো 9টা বজাৰ পৰাই লাগিছে মই দেৰিকৈ আহি পাইছোঁহি মই পোৱাৰ পৰা এতিয়ালৈকে আধা ঘণ্টা হৈ গ'ল গাড়ীবোৰ জ্বলি যোৱা গাড়ীবোৰ আপোনালোকে দেখা পাইছে প্ৰায় জ্বলি যোৱা গাড়ীবিলাকো ভিতৰত প্ৰায় 5খন গাড়ী জ্বলিলে পুৰা জ্বলি গোটেই একদম আদা হৈ গ'ল পুৰা নতুন গাড়ী গোটেই একো বস্তু উলিয়াব নোৱাৰে চব জ্বলিলে চব একোৱে উদ্ধাৰ কৰিব নোৱাৰিলে একদম মোবিলত টেংক ফিল্টাৰ আছিলে সেইকাৰণে বেছি একদম 4খন গাড়ী পানী নন ষ্টপ মাৰি আছে তথাপিও জুই নুমাবই পৰা নাই আৰু আমাৰ এই নাওবৈচা এৰিয়াত এইবাৰ প্ৰথম
লখিমপুৰ নাওবৈচাত এই লথৈ ইয়াতে প্ৰথম এনেকুৱা জুই হোৱা দেখিছোঁ আৰু ক'তো দেখাই নাই, আজি প্ৰথম দেখিছোঁ। পানী মাৰিয়ে আছে। পানী দিছে যে পানীয়ে কাম কৰা নাই। এখন জিলা গোটেই ধ্বংস হৈ গ'ল। মনো আজি বহুত বেয়া লাগিছে দেখি পাই। এতিয়ালৈকে নমাব পৰাই নাই। যিমানে পানী মাৰে যিমানে বেছিহে জ্বলে। এইবোৰ ওপৰলৈ দেখিছে, ওপৰত কেনেকৈ ধোঁৱা ওলাইছে, টিং ফুটি খোৱাৰ পৰা ধোঁৱা ওলাই আছে, এইবোৰ দেখিব পাইছে। এইবোৰ বস্তুবোৰ এইবোৰ কেইটামান কিবা কিবি উলিয়াব পাৰিছে। ওপৰতে দেখা পাইছে ধোঁৱা এনেকুৱা মানুহৰ ভিৰ কেনেকুৱা চাওক। উত্তৰ জিলাত যিমান মানুহ কাম কৰা মানুহ আৰু গাঁৱৰ মানুহ গোটেইখিনি গৈছে, সহায় কৰিছে, তথাপিও নমাব পৰাই নাই। মানুহ দেখা পাইছে, ওপৰত ধোঁৱা চাওক কেনেকুৱা ধোঁৱা হৈছে। আৰু ভিতৰত গোটেই সোমাবই নোৱাৰি, এনেকুৱা গৰম, গোটেই জিলাৰ ভিতৰতে সোমাবই নোৱাৰি। চাৰিওফালে জুই আৰু নোমোৱা চাইডতো যাব নোৱাৰি, গোটেই ধোঁৱা একদম বেৰি ধৰি আছে আৰু গোটেই মবিলৰ গোন্ধ। আৰু এখন গাড়ী দেখিছে আধা জ্বলি এদাই, তাৰপিছত উলিয়াইছে। এখন গাড়ী একদম পুৰা নতুন গাড়ী আছিলে, আধা গোটেই জ্বলি এদাই, আধা জ্বলাকে গাড়ী নতুন গাড়ী আছিলে, এতিয়া উলিয়ালে। এখন গাড়ী দেখা পাইছে, গোটেই জ্বলি গাড়ী এদাই, গোটেই জ্বলি এদাই। যিখন গাড়ী আজি ৰিলিজ দিয়া কথা আছিলে, কিন্তু অকণমান প্ৰব্লেমত দিব নোৱাৰিলে কাৰণে তাত গোটেই গাড়ী ৰাতিৰ ভিতৰত জ্বলি এদাই। আৰু এইখনে গাড়ী নহয়, প্ৰায় বহুত কেইখন গাড়ী জ্বলিছে। আৰু এনেকৈ আধা জ্বলা গাড়ী দুখনহে উলিয়াব পাৰিছে। প্ৰায় নতুন নতুন গাড়ী 8খনমান আছিলে, তাৰে 2খন উলিয়ালে, বাকী গোটেইখন জ্বলি গ'ল তাতে। নতুন আছিলে, নতুন একেবাৰে পুৰা গলি গ'ল। ওপৰে এখন চা আকৌ টিংলৈকে বেকা হৈ গৈছে, দেখিছ নাই? যিমান পাইছে বস্তু উলিয়াই আছে, এইবোৰ গাড়ী চব তাৰ ভিতৰত থকা গাড়ী আছিলে, কেইখনমান উলিয়াব পাৰিলে আৰু পায় কেইখনমান জ্বলিয়ে গ'ল। মানুহৰ ভিৰ চাওক কেনেকুৱা, চব সহায় কৰিবলৈ অহা মানুহে, কিন্তু ভিতৰত দেখিছে এতিয়াও জ্বলি আছে, নুমুৱাবই পৰা নাই মানুহ। প্ৰায় বহুত কেইখন জুই নুমুৱা গাড়ী আহিলে, নন ষ্টপ ইফালখনে পানী আনি আছে, ইফালখনে মাৰি আছে, তথাপিও জুই নুমুৱাই নাই, জ্বলি আছে, জ্বলি আছে। প্ৰায় 9টা বজাৰ পৰা এতিয়া পুৰা 12টা বাজি পাৰ হৈ গ'ল, তথাপিও জুই নুমুৱাবই পৰা নাই। ইয়াতে আছে আৰু এতিয়া মানুহৰ লগতে লাগে কি কথা সেইটো জানিব উঠাইছো হোৱা নাই, খালি ৱাৰৰ শ্বৰ্ট হৈ পেলাই জ্বলিছে বুলিয়ে গম পোৱা গৈছে। নে চিলিণ্ডাৰ আছিলে নে কিবা এখন
একো এতিয়ালৈকে হ'ব পৰা হোৱা নাই। আৰু এখন দেখিছে, আৰু এখন গাড়ী আহিছে এয়া ধুনীয়াকৈ এখন আহিছে। ইঘাৰখনে নন ষ্টপ পানী আনি আছে, মাৰি আছে। সেইখন আনি আছে, ভাবিব নোৱাৰো। গাড়ী কেইখন লাগি আছে এইটো চাম। এনেকুৱা দৃশ্য আজি প্ৰথম দেখা পাইছোঁ। আকৌ আমাৰ ঘৰৰ ওচৰতে এখন গাড়ী নাম আছে মহিলা বস্তু অকল এইকেইটাহে উলিয়াব পাৰিলে। এইকেইটা দুই এটা উলিয়াব পাৰিলে, বাকী একো উলিয়াব নোৱাৰিলে। আৰু এখন গাড়ী চাগে এখনো গোটেইখন জ্বলি আদায়। এখন গাড়ী গোটেই জ্বলি আদায়, ইফালে কি গিলাচ আছে ফাটি গৈছে। দেখা পাব গোটেই ইফালে গিলাচ ফুটি গ'ল, গিলাচ ফুটি গ'ল। আইনা ফুটি গ'ল জ্বলি।